মোৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ লগত মই আলোচনা কৰিম নৱম শ্ৰেণীৰ গতিসূত্ৰসমূহ আৰু বল। এনে আৰম্ভ কৰাৰ কথা আছিলে মই মহাকৰ্ষণ পাঠটো, কিন্তু সমস্যাটো হ'ল কি মহাকৰ্ষণলৈ যোৱাৰ আগতে মই তোমালোকক নিউটনৰ গতিসূত্ৰসমূহ আৰু বলৰ বিষয়ে দৰ্শানত বুজাই দিব লাগিব, কাৰণ নিউটনৰ গতিসূত্ৰখিনি বুজাৰ পিছতহে আমি বললৈ কনভাৰ্ট হওঁ। এতিয়া যদি আমি সোনকালে ক্ৰিকেটৰে আৰম্ভ কৰিবলৈ যাওঁ, তেনেহ'লে মই তোমালোকক প্ৰথমে ক'ব লাগিব বল। বল ইংৰাজীত যাক কোৱা হয় ফ'ৰ্চ। বল বা ফ'ৰ্চ কি? হোৱাট ডু ইউ মিন বাই ফ'ৰ্চ বা বল? তোমালোকে বল নামটো শুনি আছা, বলৰ বিষয়ে আলোচনা কৰি আছো আমি, কিন্তু বল মানেনো কি, বল কি, কেনেকুৱা ধৰণৰ কথা আমি আজি শিকিম। বল হৈছে কি? এটা বাহ্যিক হেতু। বল এটা বাহ্যিক হেতু, যে বল প্ৰয়োগ কৰি আমি কোনো এটা বস্তুৰ অৱস্থাৰ কি কৰিব পাৰোঁ, পৰিৱৰ্তন ঘটাব। এটা বস্তু সাপোজ এইটোৱে ইয়াত আছিলে, মই যেতিয়া বল প্ৰয়োগ কৰোঁ সি তাৰ স্থানৰ পৰিৱৰ্তন কৰোঁ। যে এটা বাহ্যিক হেতু, সেই হেতু প্ৰয়োগ কৰি যদি আমি কোনো এটা বস্তুৰ অৱস্থান পৰিৱৰ্তন কৰাব পাৰোঁ, সেই হৈছে কি বল। ঠিক আছে, বল এটা কি বাহ্যিক হেতু। এতিয়া বলৰ কথা জনাৰ লগে লগে আমি আৰু এটা শিকিব লাগিব, বল কি প্ৰকাৰ, বল কি, সেই বিষয়ে আমি অলৰেডি আমাৰ পাঠত পঢ়িছোঁ। সেয়েহে মই এই বিষয়ে তোমালোকক বৰ বিতংকৈ নকওঁ, খালি মই তোমালোকক ক্লাছটোত এটা ৰিৱাইণ্ড কৰি ল'লোঁ যে বল মানে কি। এতিয়া আমি আহিম নিউটনৰ গতিসূত্ৰসমূহৰ বিষয়ে। নিউটন কোন তাক তোমালোকক মই তেওঁক চিনাকি কৰি দিব ভাবোঁ প্ৰয়োজন নাই, কাৰণ আধুনিক বিজ্ঞানৰ স্ৰষ্টাই হৈছে নিউটন। নিউটনৰ সূত্ৰসমূহৰ আৰম্ভ হৈছিলে এটা শব্দৰ পৰা, শব্দটো হৈছে জড়তা। বুলি ক'লো মই জড়তা। আৰু জড়তা আৰু বল ওতঃপ্ৰোতভাৱে জড়িত। জড়তা আৰু বল ওতঃপ্ৰোতভাৱে জড়িত। জড়তা মানে কি? জড়তা হৈছে এটা টেণ্ডেঞ্চি। জড়তা হৈছে এটা কি টেণ্ডেঞ্চি, কি যে কোনো বাহ্যিক বল প্ৰয়োগ নকৰে, বাহ্যিক মানে বাহিৰৰ পৰা কোনো বাহ্যিক বল প্ৰয়োগ নকৰিলে অচল বস্তু এটা অচল মানে এনেই ধৰি থকা বস্তু। চাপ'জ ই যদি মই ইয়াক নুচুওঁ, ইয়াক যদি মই স্পৰ্শ নকৰোঁ, ইয়াৰ ওপৰত যদি মই কোনো এটা বল প্ৰয়োগ নকৰোঁ, ই দিনৰ দিনটো ৰাতিটো একেই থাকিব। যেতিয়া মই বল প্ৰয়োগ কৰাৰ লগে লগে ইয়াৰ অৱস্থাৰ পৰিৱৰ্তন হয়। মই ইয়াৰ পৰা তাক ইয়ালৈ আনিলোঁ, ইয়ালৈ আনিলোঁ, ইয়াক ইয়ালৈ আনিলোঁ। এইটো এটা বাহ্যিক কাৰণ। মই এই বস্তুটোৰ ওপৰত এটা বাহ্যিক হেতু প্ৰয়োগ কৰিলোঁ। বাহ্যিক হেতু প্ৰয়োগ কৰাৰ লগে লগে কি হ'ল, ইয়াৰ অৱস্থা ইয়াৰ পৰা ইয়ালৈ, ইয়াৰ পৰা ইয়ালৈ কি কৰিলে পৰিৱৰ্তন কৰিলে। সেই হৈছে জড়তা। জড়তা হৈছে যে পদাৰ্থ এটা অৱস্থা বাহ্যিক বল প্ৰয়োগ নকৰিলে অচল বস্তু এটা অচল অৱস্থাত থাকিব, আৰু গতিশীল গতি কৰি থকা বস্তু এটা কি কৰিব, গতি কৰি থাকিব। এতিয়া অচলটো তোমালোকে বুজিলা, গতি কেনেকৈ কৰি থকা বস্তু এটা। চাপ'জ ধৰি লোৱা তোমাক চাইকেল এখন চলাই আছে, চাইকেলখন যেতিয়া তোমালোকে চলাই থাকিবা, চাইকেলখন চলাই থকা অৱস্থাত তুমি যদি পেডেল মৰাটো কমাই নিদিয়া, ই আগলৈ গতি কৰিয়ে থাকিব। তুমি পেডেল পৰা কমাবলৈ কি কৰিব লাগিব, কোনমতে তুমি ব্ৰেকডাল টিপিব লাগিব। ব্ৰেকডাল টিপাৰ লগে লগে কি হ'ব, চাইকেলখনে ৰৈ যাব। এইদৰে আমি ব্ৰেক প্ৰয়োগ কৰিলোঁ, চাইকেলখনৰ গতিবেগ হ্ৰাস কৰিলোঁ। এইটো হৈছে কি এটা বল প্ৰয়োগ কৰি, এটা এক্সটাৰ্নেল কজ বা বাহ্যিক হেতু। বাহ্যিক হেতু প্ৰয়োগ কৰি মই কি কৰিলোঁ, চাইকেলখনৰ ব্ৰেকৰ কামটো নিয়ন্ত্ৰণ কৰিলোঁ। এতিয়া আমি বুজি পালোঁ যে জড়তা হৈছে এটা বাহ্যিক জড়তা হৈছে এটা কাৰক, যে বাহ্যিক বল প্ৰয়োগ নকৰিলে বা বাহ্যিক হেতু এটা প্ৰয়োগ নকৰিলে অচল বস্তু এটা অচল অৱস্থাত থাকিব, আৰু অচল বস্তু এটা কি থাকিব, একে দিশতে সি গতি কৰি থাকিব বিচাৰিব। এইটোৱে হৈছে জড়তা। এই মই যিটো তোমালোকক সংজ্ঞা দিলোঁ জড়তাৰ, তোমালোকে বহি সেইটো লিখি ৰাখিবা যে বাহ্যিক বল প্ৰয়োগ নকৰা পৰ্যন্ত অচল বস্তু এটা অচল হৈ থাকিব, আৰু গতিশীল বস্তু এটা একে দিশত কি কৰিব, গতি কৰি থাকিব খুজিব। এইটোৱে হৈছে জড়তা। ঠিক আছে, অ'কে, থেংক ইউ। এতিয়া জড়তাৰ প্ৰকাৰ, জড়তা দুই প্ৰকাৰ, গতি জড়তা আৰু স্থিতি জড়তা। গতি জড়তা আৰু কি জড়তা বুলি ক'লো মই, স্থিতি জড়তা। জড়তা দুই প্ৰকাৰ। এতিয়া গতি জড়তা মানেনো কি, স্থিতি জড়তা মানে কি? আমি জড়তাৰ যিটো সংজ্ঞা দিলোঁ, গতি আৰু স্থিতি আমি যিটো জড়তাৰ সংজ্ঞা দিলোঁ, সেই জড়তাৰ সংজ্ঞাতে লুকাই আছে গতি আৰু স্থিতি জড়তা। এতিয়া গতি জড়তা মানে গতিশীল বস্তু এটা একে দিশত গতি কৰি থাকোঁতে যদি কোনো বাহ্যিক বল প্ৰয়োগ কৰা নহয়, ই একে দিশতে গতি কৰি থাকিব, সেইটো এটা গতি জড়তা। আৰু স্থিতি জড়তা, যে ৰৈ থকা বস্তু এটাই যে বাহ্যিক বল প্ৰয়োগ কৰা নহয়, সি একে জেগাতে কি কৰি থাকিব, ৰৈ থাকিব, সেইটো হৈছে স্থিতি জড়তা। উদাহৰণস্বৰূপে তোমালোকে এতিয়া স্কুল বন্ধ, লকডাউন পিৰিয়ড চলি আছে, মই ভাবিছোঁ তোমালোকে ঘৰতে দেৰিকৈ উঠিছা। তোমালোকৰ যদি মায়ে জগাই নিদিয়ে ৰাতিপুৱা সময়ত, তোমালোকে কি কৰিবা, দেউতাই জগাই নিদিয়ে, তোমালোকে কি কৰিবা, আৰু 2-3 ঘণ্টা শুই থাকিবা।
এই যে তোমালোকে শুই আছা তোমালোকে এটা বস্তু অচল বস্তু আৰু তোমালোকৰ ওপৰত যিটো মাহ উঠো উঠো যিটো শব্দ প্ৰয়োগ কৰি আছে সেইটো কি বুলি কোৱা হয় সেইটো বাহ্যিক সেইটো বা বল সেইটো হৈছে জড়তাৰ উদাহৰণ এটা আমি এতিয়া গতি জড়তা স্থিতি জড়তা দুটাকে বুজি পালা যে গতিশীল বস্তু এটা একে দিশতে গতি কৰি থাকিব খোজা টেন্ডেন্সিটোকে গতি জড়তা আৰু ৰৈ থকা বস্তু এটা একা জেগাতে ৰৈ থাকিব বিচৰা যিটো টেন্ডেন্সি তাক কি বুলি কোৱা হয় স্থিতি জড়তা বুলি কোৱা ঠিক আছে এতিয়া গতি জড়তা স্থিতি জড়তাৰ প্ৰয়োগ ক'ত আছে আমাৰ পৰীক্ষাত প্ৰশ্ন আহিছে যে গাড়ী গৈ থকা গাড়ী এখন হঠাৎ ব্ৰেক মাৰিলে আমি কিয় আগবাঢ়ি যাওঁ আৰু ৰৈ থকা গাড়ী এখনে হঠাৎ আগলৈ যাবলৈ ধৰিলে ষ্টাৰ্ট দি দিলে আমি কিয় পিছলৈ গুচি যাওঁ সেইটো এটা গতি জড়তা বা স্থিতি জড়তা উদাহৰণ মই তোমালোকক আজিয়ে বিশ্লেষণ কৰিম ইয়াৰ উপৰিও আৰু এটা আছে যে আমি গছজোপা জোকাৰি দিলে গছৰ পাত কিয় পৰে বস্তা এটা বা বস্তা এটা যদি মই ৰছীৰে জোকাৰি দিওঁ কিবা আমি যদি জোকাৰি দিওঁ বা তাক মই লাঠিডালেৰে কোবাই দিওঁ তাৰ পৰা কিয় ধৰি যায় বা কাৰ্পেট কিয় সেই গোটেইখিনি প্ৰশ্ন আমাৰ গতি জড়তাত আৰু স্থিতি জড়তাত সোমাই আছে এতিয়া প্ৰথম প্ৰশ্নটো গৈ থকা গাড়ী এখন ব্ৰেক মাৰিলে আমি কিয় আগুৱাই যাওঁ এতিয়া আছা মোৰ শৰীৰটো গাড়ীখনৰ লগে কি হৈছে আগলৈ গতি কৰি আছে মই গাড়ীখনৰ লগতে অন্তৰ্ভুক্ত হৈ আছো আৰু মোৰ বেগটো গাড়ীখনৰ বেগৰ লগত একে হৈ পৰিছে গাড়ীখনৰ বেগে মোৰ বেগে মোৰ শৰীৰৰ তল চোৱা গাড়ীখনৰ লগে সমান্তৰালভাৱে গতি কৰি আছে যেতিয়াই গাড়ীখনে আগত কিবা এটা অবষ্টাকল পায় ব্ৰেক মাৰি দিব খুজিব ব্ৰেক মাৰি দিয়াৰ লগে কি হ'ল গাড়ীখনৰ এটা বাহ্যিক হেতু প্ৰয়োগ কৰি বাহ্যিক হেতু প্ৰয়োগ কৰি কি কৰিলে তাৰ গতিটো হ্ৰাস কৰিছে গতিটো হ্ৰাস কৰাৰ লগে কিন্তু যিহেতু আমি জড়তা আমি একে দিশতে গতি কৰি থাকিব বিচাৰিছো যে বাহ্যিক হেতু নোপোৱালৈকে আমি একেটা দিশতে গতি কৰি থাকিব বিচাৰিছো সেয়েহে মোৰ শৰীৰটো কি কৰিব একে দিশতে গতি কৰি থাকিব বিচাৰিছো সেয়েহে ব্ৰেক মাৰি দিয়াৰ পিছতো গতি জড়তাৰ বাবে মোৰ শৰীৰটো কি কৰি যাব আগবাঢ়ি যাব বুজি পাইছা কাৰণ মোৰ এই শৰীৰৰ তলচোৱা গাড়ীখনৰ লগতে গতি কৰি আছে গতি কৰি থকাৰ কাৰণে গতি জড়তাৰ সাপেক্ষে মই একেটা দিশতে গতি কৰি থাকিব সেয়েহে গাড়ীখন ব্ৰেক মাৰি ৰখাই দিয়াৰ পিছত মোৰ শৰীৰটো কি কৰিছে আগলৈ যাব বিচাৰে এইটো কিয় কাৰণ এইটো গতি জড়তা নেক্সট আছে যে ৰৈ থকা গাড়ীখন হঠাৎ চলি দিলে হঠাৎ আগলৈ যাবলৈ ধৰিলে কিয় আমি পিছলৈ যাওঁ ঠিক একেদৰে প্ৰশ্ন যে স্থিতি জড়তাৰ বাবে মোৰ শৰীৰটোৱে নিজৰ অৱস্থাৰ পৰিৱৰ্তন কৰিব নোখোজে পৰিৱৰ্তন নোখোজাৰ কাৰণে ব্ৰেক মাৰি গাড়ীখন এক্সেলেটৰ দবোৱাৰ লগে গাড়ীখন আগত যাব খুজিছে এটা বাহ্যিক বল প্ৰয়োগ কৰিছে মোৰ শৰীৰটোৰ কিন্তু মই কি কৰিব বিচাৰিছো মই পুনৰ আগৰ অৱস্থাতে থাকিব বিচাৰিছো সেয়েহে স্থিতি জড়তাৰ কাৰণে মই পিছুৱাই আহিছো এইটো স্থিতি জড়তা ঠিক আছে মই যিকেইটা কথা কৈছো তোমালোকে শুনিবা খুব মন দি শুনিবা আৰু পইণ্ট এটা তোমালোকে কপিত নোট ডাউন কৰিবা যে আমি কিয় আগবাঢ়ি যাওঁ কিয় পিছত আৰু এটা মই প্ৰশ্ন তোমালোকক ক'লো যে গছজোপা জোকাৰিলে পাত খেলে কিয় পৰে যে গছজোপা যেতিয়া আছে সি নিজস্ব অৱস্থানত আছে ঠিক আছে যেতিয়া মই তাক জোকাৰি দিলোঁ জোকাৰি দিয়াৰ লগে লগে গছজোপাৰ অৱস্থাৰ কিছু পৰিৱৰ্তন ঘটিলে সি ইয়াত আছিলে জোকাৰি দিয়াৰ লগে লগে আগবাঢ়ি গ'ল আগবাঢ়ি যোৱাৰ লগে লগে কিন্তু গছৰ পাতখিনি কি কৰিছে স্থিতি জড়তাৰ বাবে নিজৰ অৱস্থাৰ পৰিৱৰ্তন কৰিব খোজা নাই সি য'তে আছে ত'তে থাকিব বিচাৰিছে সেয়েহে গছৰ পাতখিনি কি গৈছে ওপৰৰ পাতলৈ পৰি গৈছে ঠিক একেদৰে ব্লেংকেট এখন যদি মই লাঠিডাল জোকাৰি দিছোঁ কি হৈছে ব্লেংকেটখনৰ অৱস্থা এইখনে যদি কাপোৰ এইখনৰ কি হৈছে অৱস্থাৰ পৰিৱৰ্তন হ'ল তাৰ অৱস্থাটো চিধাবাহী বেকালে যাব যোৱা কাললৈকে যিখিনি ধূলি আছে সেই ধূলিখিনিয়ে কি কৰিছে নিজৰ অৱস্থাৰ পৰিৱৰ্তন কৰিব খোজা নাই পৰিৱৰ্তন কৰিব নোখোজাৰ কাৰণে সি যিডোখৰ ঠাইত আছে সেইডোখৰ ঠাইতে সি বাধা দেখিব বিচাৰিছে সেইটো হৈছে স্থিতি জড়তা যে আমি নিজৰ চকুৰে প্ৰেক্টিকেল অৱস্থাত যিখিনি জড়তাৰ বিষয়ে দেখি আহিছো গতি জড়তা স্থিতি জড়তাৰ বিষয়ে দেখি আহিছো সেইখিনি বিষয়ে মই তোমালোকক আজি কৈছো যে মই যিকেইটা কথা কৈছো মোৰ ভইচখিনি তোমাকে শুনিবলৈ চেষ্টা কৰিবা যে মই কি কৈছো জড়তা কি কৰো প্ৰথমে বলৰ কথা কলো বৰতা কৰাৰ পিছত মই জড়তাৰ বিষয়ে কলো জড়তাৰ পিছত তোমালোকক মই আহিলো জড়তাৰ প্ৰকাৰৰ বিষয়ে আৰু গতি জড়তা স্থিতি জড়তাৰ উদাহৰণ সন্তুলিত বলৰ প্ৰকাৰ তেনেকে আছে সন্তুলিত বল আৰু অসন্তুলিত বল সন্তুলিত বল আমি যাৰ ওপৰত বল প্ৰয়োগ কৰিম সেই বলৰ মান বলৰ বল আৰু আমি যিমান বল প্ৰয়োগ কৰিছো দুইটা বলৰ মান সমান সেই সন্তুলিত বল বস্তুৰ অৱস্থা পৰিৱৰ্তন নহয় কিন্তু অসন্তুলিত বল কি হয় বস্তুৰ অৱস্থা পৰিৱৰ্তন হয় সেই বিষয়ে পাঠত আছে বৰ ধুনীয়াকৈ আছে তোমালোকে পাঠটো পঢ়িলে গম পাবা মই এই বিষয়ে বৰ ডিটেইলছত জানি যোৱা নাই এতিয়া তোমালোকে যদি গতি জড়তা স্থিতি জড়তাৰ বিষয়ে শিকিলা এটা জড়তাৰ লগত নিউটনৰ সূত্ৰৰ কি সম্পৰ্ক নিউটনৰ প্ৰথম সূত্ৰটো জড়তাৰ ওপৰতে নিৰ্ভৰ নিউটনৰ প্ৰথম সূত্ৰটো কি হ'ব নিৰ্ভৰশীল বুলি ক'লো মই জড়তাৰ ওপৰত এতিয়া নিউটনে কি ক'লে নিউটনে ক'লে
যে কোনো বাহ্যিক বল প্ৰয়োগ নকৰা পৰ্যন্ত অচল বস্তু এটা অচল অৱস্থাত থাকিব আৰু গতিশীল বস্তু এটা একে দিশতে গতি কৰি থাকিব বিচাৰিব। এইটোৱে হৈছে নিউটনৰ প্ৰথম। জড়তা হৈছে কি এটা প্ৰয়াস, ই একেটা দিশতে গতি কৰি থাকিব বিচাৰিব বা নিজৰ অৱস্থাৰ পৰিৱৰ্তন কৰিব নোখোজাৰ যি প্ৰবলতা, সি হৈছে জড়তা। সি যদি গতি কৰি আছে তেতিয়াহ'লে গতি কৰি থাকিব, যদি থিয় হৈ আছে বা কোনোবা জেগাত আছে সি তাতে থাকিব, সেইটো হৈছে জড়তা। আৰু নিউটনে কি কয় যে বাহ্যিক বল প্ৰয়োগ নকৰা পৰ্যন্ত গতিশীল বস্তু এটা একে দিশতে গতি কৰি থাকিব। সাপোজ তুমি চাইকেল চলাই আছা, চাইকেল চলাই থাকিব, ঠিক একেদৰে ৰৈ থকা বস্তু এটা একে জেগাতে কি কৰিব বিচাৰিব, সি ৰৈ থাকিব বিচাৰিব। এইটোৱে হৈছে নিউটনৰ প্ৰথম সূত্ৰ। আৰু নিউটনৰ প্ৰথম সূত্ৰটো কাৰ ওপৰত নিৰ্ভৰ? জড়তাৰ ওপৰত নিৰ্ভৰ। পৰীক্ষাত আহে যে নিউটনৰ সূত্ৰটো জড়তাৰ ওপৰত কিয় ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে। তাৰমানে ক'ব লাগিব যে নিউটনৰ সূত্ৰটো জড়তাৰ ওপৰত এইটো কাৰণে নিৰ্ভৰ যে জড়তা হৈছে এটা পদাৰ্থৰ এটা অৱস্থা, এটা যে ই নিজৰ অৱস্থাৰ বাহ্যিক বল প্ৰয়োগ নকৰিলে অপৰিৱৰ্তন নকৰে। তো এই বিষয়ে তোমালোকে সুন্দৰকৈ লিখিব পাৰিব। তো আজি আমি এতিয়া প্ৰথমটো ক্লাছত আমি কি শিকিলো যে জড়তা কি, বল কি, বলৰ প্ৰকাৰ কি, জড়তাৰ ভাগসমূহ কি কি, আৰু জড়তাৰ কেনেধৰণৰ প্ৰশ্ন আমাৰ পৰীক্ষাত আহিব পাৰে, আৰু নিউটনৰ প্ৰথম সূত্ৰটো আমি শিকিলো। ঠিক আছে, এতিয়া জড়তা আৰু ভৰ একে, জড়তা আৰু ভৰ একে প্ৰশ্নটো কিতাপত আছে, সেইটো মই তোমাক হোমৱৰ্ক দিলো যে জড়তা আৰু ভৰ একেই। ভৰ মানে কি? পদাৰ্থৰ পৰিমাণ। ভৰ মানে বেলেগ একো নহয়, পদাৰ্থৰ পৰিমাণে হৈছে ভৰ। আৰু জড়তা আৰু পদাৰ্থৰ পৰিমাণ একেই নেকি, এই প্ৰশ্নটো তোমালোকে চাবা, কিতাপত আছে। আৰু মই ভাবিছো কি নিউটনৰ যিটো প্ৰথম সূত্ৰ, বল আৰু গতিৰ বিষয়ে সূত্ৰসমূহ পাঠটো মই লৈছো তোমালোকৰ কাৰণে, আৰু এই পাঠটোৰ পিছতে মই তোমালোকক মহাকৰ্ষণৰ পাঠটো লৈ যাম। তো প্ৰথম পাঠটো মই কি কৰিলো, জড়তাৰ বিষয়ে তোমালোকৰ কনচেপ্টটো ক্লিয়াৰ হৈছে। জড়তা হৈছে এটা পদাৰ্থৰ অৱস্থা, যি অৱস্থাত বস্তুটোৱে নিজৰ স্থানৰ পৰিৱৰ্তন কৰিব নোখোজে। যদি ৰৈ থাকে সি ৰৈ থাকিব, গতিশীল অৱস্থাত থাকে সি গতি কৰি থাকিব। এইটোৱে হৈছে কি জড়তা। ভাষা ৰাখিছো তোমালোকে জড়তাৰ কনচেপ্টটো লৈছা। ইয়াৰ পিছতে মই নিউটনৰ দ্বিতীয় সূত্ৰ, ভৰবেগৰ বিষয়ে খুব গুৰুত্বপূৰ্ণ গাণিতিক প্ৰকাশ, এইখিনি বিষয়ে আবার নেক্সট ক্লাছত আমি খুব সোনকালে আলোচনা কৰিম। আশা ৰাখিছো তোমালোকে আজি ক্লাছটো ভাল পাইছা। এইখিনিকে আলোচনা কৰি আজি ক্লাছটো সামৰিছো।